বডিত প্ৰায় 1.5 কেজি 2 কেজিমান বেক্টেৰিয়া আছে আৰু এই বেক্টেৰিয়াবিলাকে আমাৰ বডিত ৰেপ্লিকেট মানে ইহঁতৰ সংখ্যা বঢ়োৱাৰ ধান্দাত থাকে কিন্তু আমাৰ বডিয়ে এইটো এলাউ নকৰে আমাৰ ইমিউন চিষ্টেমে এইটো এলাউ নকৰে কিন্তু কথা হ'ল কি যেতিয়া জিন্দা মানুহ এজন পানীত পৰে মানুহজন ডুবি যায় যদি সাঁতুৰিব নাজানা মানুহ আৰু মৰা মানুহ এজন ডেড বডি এটা আপুনি সাঁতুৰিব ট্ৰাই কৰিব নালাগে অট'মেটিক মৰি থাকিব কিন্তু কিয় জানেনে এই যে বেক্টেৰিয়াবিলাক থাকে আমাৰ ভিতৰত যেতিয়া মানুহজন মৰি যায় ইমিউন চিষ্টেমটো মৰি যায় যেতিয়া ইমিউন চিষ্টেমে কাম নকৰে তেতিয়া আমাৰ বেক্টেৰিয়াবিলাক আৰু ডিভাইড কৰি তাহাঁতৰ জনসংখ্যাটো পুৰা বঢ়াই লয় আমাৰ বডিৰ ভিতৰত যেতিয়া জনসংখ্যা বঢ়াই ল'ব তেতিয়া সিহঁতে কি কৰে আমাৰ মৰা চেলবিলাক মৰা টিচুবিলাকক ডিকম্প'জ কৰিব আৰু ডিউ টু দিছ ডিকম্প'জিশ্যন এই টিচুবিলাকৰ পৰা কিছুমান গেছ বনিব কিছুমান গেছ যেনে মেইনলি আপোনাৰ মিথেন গেছ কাৰ্বন ডাই অক্সাইড গেছ আৰু এই গেছবিলাকে কি কৰে এই গেছবিলাকে আমাৰ বডিটো ভৰি যায় মানুহৰ বডিটো ভৰি যাব আৰু ডেন্সিটিটো কমি যাব আৰু ইমানেই ডেন্সিটি কমাই দিব যে পানীতকৈও ডেন্সিটি কম হৈ যাব সেইকাৰণে ডেন্সিটি যাৰ কম থাকে সেইটো কমিব গতিকে কমি থাকিব